নমস্কাৰ সকলোকে বহুত দিনৰ পিছত মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই ৰেডি হৈ যাবলৈ লৈছোঁ নাৰায়ণপুৰ বিহুলৈ। কালি বাৰু বিশেষ এটা কাৰণত যাব নোৱাৰিলোঁ, তাৰ ভিডিঅ' আনিম লাহেকৈ। গৈ পোৱাৰ অকণমান দেৰি পাছতেই এতিয়া ষ্টেজত হৈ আছে দলীয় বিহু আৰু তাৰ পাছতে মুকলি বিহু আছিলে যিহেতু, গতিকে এতিয়া চব ইয়ালৈ আহিলে আৰু মুকলি বিহু অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছে। বাকীবোৰ ঠাইত বিহু অনুষ্ঠানসমূহ কেনেকৈ কি আয়োজন হৈছে নাজানো, এইবাৰ কিন্তু নাৰায়ণপুৰ বিহু একেবাৰেই সেমেকা। দৰ্শকৰ সংখ্যাও আগৰ তুলনাত যথেষ্ট কম আৰু প্ৰতিযোগীৰ সংখ্যা আটাইতকৈ কম আগৰ তুলনাত, আৰু সেইকাৰণে বিহুখন ইমান বেছি মনঃপূত নহ'ল। তথাপিও মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক যেনেকৈ যি দেখুৱাব পাৰিছোঁ সেয়া দেখুৱাইছোঁ। এয়া এতিয়া মুকলি বিহু আৰম্ভ হৈছে, তাৰপিছত আকৌ ষ্টেজলৈ দলীয় বিহুখিনি লৈ যোৱা হৈছে আৰু নিশা সাংস্কৃতিক সন্ধিয়াৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল জুবিন দাৰ সহযোগী দল যন্ত্ৰ। মই বাৰু ৰাতি ফাংচনো নাচালোঁ, ইয়াতে এটা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছোঁ, কেনে পাই জনাব।